যিবিলাক অফিচ আছে সেইবিলাকৰ ভিতৰত জেলটো এটা ইম্পৰ্টেণ্ট অফিচ ইনষ্টিটিউশ্যন হয় বা এটা অনুষ্ঠান হয়। এই জেলটো আজি মুকলি কৰাৰ পিছত চিৰাং জিলাৰ মৰ্যাদাটো আৰু ওপৰত গ'ল। মই সেইটো আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে যোৱা কেইবছৰত আমাৰ বড়োলেণ্ডৰ এই 5খন জিলাত বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰি দিলে। আজিৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ ভিতৰত 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ যিটো মিছন, এই মিছনৰ অলপ আগতে আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াই কোৱা নিচিনাকৈ অসমত অকল আন্তঃগাঁথনি নিৰ্মাণতে তেখেতে গুৰুত্ব লৈছে এইটো নহয়, অসমখন এখন ভাইব্ৰেণ্ট অসম আৰু এডভান্স অসম হিচাপে গঢ় দিয়াৰ কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন শ্ৰেণীৰ ৰাইজৰ যি সহজভাৱে জীয়াই থকাৰ কাৰণে যিবিলাক সুবিধা লাগে এই সুবিধাবিলাকো নিৰ্মাণ কৰাত বহুত বেছি গুৰুত্ব দিছে। আমি যদি যোৱা 5টা বছৰৰ অসমৰ ক্ৰাইম ৰেটটো চাবলৈ যাওঁ, এইটো আধাতকৈ বেছি অসমৰ ক্ৰাইম ৰেটটো কমি আহিছে। ইয়াত মহিলাৰ ওপৰত যিটো ক্ৰাইম, এই ক্ৰাইমটোৱে আজিৰ পৰা 5 বছৰ আগত 29,000 আছিলে আৰু এতিয়া 14,000তকৈ কমত আহিছে। চাইল্ডৰ ওপৰত যিটো শিশুৰ ওপৰত যিটো ক্ৰাইম আছিলে সেইটো বহুতখিনি কমি আহিছে। অভাৰঅল যিটো ক্ৰাইম বা অভাৰঅল যিটো আমাৰ তাত কিছুমান ভাইলেন্স এক্টিভিটি হৈ আছিলে এইটো আধাতকৈ বেছি কমি আহিছে। আৰু আজি এই জেলত মই আশা কৰোঁ বহুত বেছি ক্ৰিমিনেলছ বা বহুতখিনি বেছি কয়দী ইয়াত নাহিব, কাৰণ যোৱা কেইবা বছৰত আমি দেখিছোঁ যে ক্ৰাইম ৰেটটো আমাৰ ড্ৰাষ্টিকেলি কমি গৈছে। নিৰ্ভৰ কৰা ৰাজ্য হ'ব নালাগে, অসমে বেলেগক সহায় কৰা ৰাজ্য হ'ব লাগে। আজি আমি দেখিবলৈ পালোঁ অসমৰ GDP এই কেইবছৰত বহুত আগুৱাই গ'ল। তো সেইকাৰণে আজি বিটিআৰবাসী হিচাপে যোৱা 2020 চনত শান্তি চুক্তি কৰাৰ পিছত, বড়োলেণ্ডত শান্তি ঘূৰি অহাৰ পিছত, কাউন্সিলত আমি চৰকাৰত অহাৰ পিছত কেন্দ্ৰীয় চৰকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ এজন আটাইতকৈ দূৰদৰ্শী প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰতে সকলোতকৈ শক্তিশালী আৰু ভিজনাৰী মুখ্যমন্ত্ৰী হিচাপে আজি সৰ্বভাৰতত জনাজাত হৈছে। সেইকাৰণে এনেকুৱা এটা সোণালী দিনত বড়োলেণ্ড অঞ্চলতো আমাৰ চৰকাৰখনে শিক্ষাটো অধিক গুৰুত্ব দিয়া হৈছে। যোৱা 2 দিন আগত হাইস্কুল আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ এপইণ্টমেণ্ট দিয়া হৈছে, যিটো স্বচ্ছতাতে দিয়া হৈছে। যোৱা 2টা বছৰত অনুভৱ কৰা নাছিলে, কিন্তু যোৱা 3 দিন আগত যিটো এপইণ্টমেণ্ট দিলে সমগ্ৰ বিটিআৰ অঞ্চলৰ ৰাইজে কৈছে যে এনেকুৱা স্বচ্ছতা এপইণ্টমেণ্ট যিটো দিছে চৰকাৰে এইটো সকলো আমাক জনাইছে। আহি থকা সময়ত আমাৰ দুখীয়া ল'ৰাবিলাকে যিসকলে কষ্ট কৰি BA MA পাছ কৰিছে তেখেতসকলৰ চাকৰিৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ ইয়াত কোনো ঘুষ ল'ব নোৱাৰে বা তেনেকুৱা কাকো হেৰেছমেণ্ট কৰিব নোৱাৰে, এই বিষয়টো আমি চাই আছোঁ। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমাৰ এলিমেণ্টাৰী লেভেলতো প্ৰায় 1000 পোষ্ট খালী হৈ আছিলে। বহুত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ডাইৰেক্ট ইণ্টাৰভেনশ্যনত আমি ইয়াৰ SIও পাবলৈ সক্ষম হৈছোঁ আৰু অহা 1.5 মাহৰ ভিতৰত আমি 1000 আৰু শিক্ষক নিযুক্তি দিবলৈ গৈ আছোঁ। অহা 1.5 মাহৰ ভিতৰত আমাৰ তাত খালী হৈ থকা 3rd গ্ৰেড 4th গ্ৰেড পোষ্টখিনিও আমি ফিল আপ কৰিবলৈ গৈ আছোঁ, যাতে আমাৰ অঞ্চলত গভৰ্নেন্স ছিষ্টেমটো টপৰ পৰা বটমলৈকে ওপৰৰ পৰা তললৈকে ভালকৈ কামবিলাক হয়। আমি আজিৰ সময়ত ধন্যবাদ দিব লাগিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম, এই প্ৰগ্ৰামখিনি আমাৰ সকলো জিলাতে ভালকৈ ৰূপায়ণ কৰিব পাৰিছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আগতকৈ আমি এতিয়া 4 গুণ বেছি প্ৰধানমন্ত্ৰী আৱাস যোজনাত ঘৰ দিবলৈ পাৰিছোঁ, ৰেচন কাৰ্ড সকলোকে দিবলৈ পাৰিছোঁ। অলপ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাব যে অতি শীঘ্ৰে আমাৰ ইয়াত অৰুণোদয় হ'বলৈ গৈ আছে। কিন্তু কাউন্সিল চৰকাৰত যিখিনি টকা আমি ৰাজ্য চৰকাৰৰ পৰা পাইছোঁ, এই টকাখিনিৰ দ্বাৰা আমি অন্তৰ্গাঁথনিৰ ক্ষেত্ৰত বড়োলেণ্ডত 5টা জিলাত 40টা সমষ্টিত 40টা অডিটৰিয়াম আমি সুজিত নাৰ্জাৰীৰ নামত নিৰ্মাণ কৰি ওলালোঁ। 12খনকৈ মিনি ষ্টেডিয়াম আমি নিৰ্মাণ কৰি ওলালোঁ। 5খনকৈ চিনেমা হল নিৰ্মিত হৈ আছে। 204খন নলেজ চেণ্টাৰ নিৰ্মাণ কৰা হৈ গ'ল। তেনেকুৱা কৰি বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ সকলো জাতি জনগোষ্ঠীৰ কাৰণে কৰা হৈছে। আমাৰ বড়োলেণ্ড অঞ্চলত যিহেতু গোষ্ঠীগত সংঘৰ্ষ হৈ আছিলে, অকল সশস্ত্ৰ সংগ্ৰামৰ কাৰণে ইয়াতে বিভিন্ন সময়ত হিংসা হৈছে, আমাৰ মাজত
মানে বিভিন্ন মানুহে কষ্ট পাইতে এইটো নহয়, ইয়াত সঘনে গোষ্ঠীগত সংঘৰ্ষ হৈছিলে। সেই জনগোষ্ঠীবিলাকৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ইনক্লুচিভ পলিচি, সকলো জাতি জনগোষ্ঠীক লৈ আগবঢ়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সবকে সাথ সবকে বিকাশ যিটো এটা ডাঙৰ এটা ভাৰতৰ বিভিন্ন জাতি ধৰ্মক লৈ আগবঢ়া সেই নীতিৰে বড়োলেণ্ড অঞ্চলতো 26টা জনগোষ্ঠীৰ কাৰণে আমাৰ চৰকাৰখনে বিভিন্ন কাম হাতত লোৱা হৈছে। আৰু সেই কামবিলাকৰ দ্বাৰা প্ৰত্যেকটো জনগোষ্ঠীৰ ৰীতি নীতি সাংস্কৃতিক ভাষাৰ পৰা আদি কৰি শিক্ষা দীক্ষা সকলো দিশতে আমি সহায় কৰি আছোঁ। মই আশা ৰাখিছোঁ যোৱা 4-4টা বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আৰু আমাৰ MLA সকল, মন্ত্ৰীসকল, আমাৰ EM MCLA আৰু চৰকাৰৰ বিষয়াসকলৰ যি এটা ডাইৰেক্ট ইণ্টাৰভেনশ্যনত সকলোৰে মনোযোগ দি পেলাই কাম কৰাৰ কাৰণে বড়োলেণ্ড অঞ্চলত পৰিৱৰ্তনটো আহিছে। অনাগত দিনত এই পৰিৱৰ্তনটো চিৰস্থায়ী কৰাৰ কাৰণে আমি কাম কৰি যাব লাগিব। মানগोनां रायजो राजा नोंथांमोन, दिनै बयबो नुदों जे चिरां जिल्ला आरो बाक्सा जिल्ला जों सानसेयावनो जेलखौ बेखेवनो हाबाय। चिरां जिल्लाया जेल बेखेवनायनि उनाव बेवहाय डिस्ट्रिक्ट हेडक्वार्टार हिसाबै बेवहाय पुलिस, बेवहाय DC, बेवहाय जेल বিভিন্ন फसंथानफोरखौ नांगौ। दिनै जेल बेखेवनाय लोगो लोगोनो आरोबाव चिरां जिल्लानि मर्यादाया गोजौआव फैबावबाय। स्टेडियाम लुनाया जागासिनो दङ, लामाफ्रा लुनाय जागासिनो दङ, बेवहाय हायर सेकेन्डारि स्कुला मोजाङै, कलेजा मोजाङै लुफुंजागासिनो दङ, मोनफ्रोमबो फसंथानफोरखौ मोजाङै जोङो मावगासिनो दङ। हा हुनि जेंनाखौबो मोनसेनि उनाव मोनसे फोजोबगासिनो दङ। दा नंखायनो दिनैनि समाव गोनो गोथो जानो नाङा, जों खौसे आवगायलांनांगोन आरो गोजोनखौ अराय गोजोर खालामनांगोन। पुনৰ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাবলৈ ওলাইছোঁ যে অসম মালা ৰাস্তা আমাৰ যিটো আমঠেকালৈ হৈ আছে এইটো অতি শীঘ্ৰে সম্পূৰ্ণ হ'বলৈ গৈ আছে। গেলেমপুৰলৈকে পুনৰ আমাৰ যিটো নেশ্যনেল হাইৱে আছে সেইটো ৱেডিনিং কৰাৰ কাৰণে আঁচনি ইতিমধ্যে চেংচন হ'ল। কোকৰাঝাৰৰ পৰা গেলেমপুৰ ৰেল লাইনটো নিৰ্মাণ হ'বলৈ গৈ আছে। আৰু এই কেম্পাছত আমাৰ DC অফিচৰ কেম্পাছতে 8 কোটি টকাৰ এটা সুন্দৰ পাৰ্ক নিৰ্মাণ হ'বলৈ গৈ আছে। এনেকুৱা সময়ত অসমৰ যি সোণালী দিন, বড়োলেণ্ডৰ যিটো সোণালী দিন, এই দিনটো আমি সকলো উপলব্ধি কৰিব লাগিব আৰু সকলো একেলগে ৰাইজে আমি একেলগে থাকি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি ৰাখিব লাগিব আৰু অনাগত দিনত আমি একেলগে আগবাঢ়ি যাব লাগিব। আমি সকলো মুখ্যমন্ত্ৰী মহোদয়ক শুনিবলৈ আহিছোঁ, এই কাৰণে মই দীঘলীয়া কথা ক'ব বিচৰা নাই। যোৱা সময়ত আপোনালোকে বড়োলেণ্ডৰ যিটো প্ৰয়োজনীয়তা, শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয়, এই কথাখিনি চবে বুজি পাইছে আৰু বড়োলেণ্ডৰ ৰাইজে কোনো ধৰণৰ হিংসাৰ পথেদি কোনো আগবাঢ়া নাই বা কাকো পৰাশ্ৰয় দিয়া নাই। ইয়াৰ কাৰণে ধন্যবাদ জনাই আপোনালোক সকলোকে নমস্কাৰ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।